নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আজি বনাম মই পাস্তা। সকলোৱে সহজে বনাই খাব পৰাকৈ এটি চিম্পুল পাস্তা। এইয়া পাস্তাখিনি বইল কৰোঁতে নিমখ আৰু হালধি দি লৈছোঁ। বইল কৰা পানীখিনি এফালে টুকি ল'লোঁ। পাস্তা বনাবৰ কাৰণে এয়া মই লৈ লৈছোঁ এইফালে বিলাহী এটা কাটি, এইফালে লৈছোঁ পিঁয়াজ, এইফালে লৈছোঁ আদা নহৰু, এইফালে লৈছোঁ মিট মছলা, এইফালে মেগীৰ মছলা, এইফালে ইলাচি। এইফালে পাস্তাখিনি বনাবৰ কাৰণে অলপ মিঠাতেল দি লৈছোঁ। এয়া আদা নহৰুখিনি দি লৈছোঁ। কাটি থোৱা পিঁয়াজখিনি আৰু মছলাখিনি দি লৈছোঁ। এয়া মছলা গোন্ধটো যোৱাৰ পিছত মই টুকি থোৱা পাস্তাখিনি দি দিছোঁ। আকৌ কাটি থোৱা বিলাহীখিনি দি দিছোঁ। পাঁচ মিনিটমান এনেকৈ থৈ দিওঁ অলপ সিজিবলৈ, যিহেতু এইখিনি গৰম কৰাই আছিল। সেয়েহে সিজিবলৈ বেছি টাইম নালাগে। এয়া মই টমেটো চচ অলপ দি লৈছোঁ। দিয়াৰ পিছত অলপ সিজিবলৈ দিছোঁ। এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল।